friends, welcome to my YouTube channel. এতিয়া মই বহুত দিন হ'ল ব্লগ বনাব কাৰণে পৰা নাই মানে এক্টৰবিলাক বহুত দিন হ'ল মই ব্লগ বনাব কাৰণে পৰা নাই আৰু মোৰ টাইমো পোৱা নাছিল ব্লগ বনাব কাৰণে চ' ফ্ৰেণ্ডছ আজি ভাবিছোঁ এটা ব্লগ বনাওঁ আমাৰ চুনুৰ লগত আমাৰ চুনু আছে লগত চুনু কি কোৱা তুমি মোৰ লগত যাবা চুনু মই য'ত যাওঁ তাতে চুনুৰ লগতে যায় চ' ফ্ৰেণ্ডছ আজি অলপ দেখাম আমাৰ বেংগলোৰ কিছুমান মেচিনৰ কথা পাতিম আৰু দেখাওঁ আপোনালোককো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ আৰু ব্লগখনো বনাম ঠিক আছে ফ্ৰেণ্ডছ ব্লগ তেন্তে হ'লে আজি দেখাম আৰু আমাৰ বেংগলোৰ মানে চেলুনৰ দোকান মানে চুলি কটা দাড়ি কটা এইবিলাক দেখাম বস্তু মানে কি অলপ চুলিবিলাক কাটি লওঁ বুলি ভাবিছোঁ মানে অলপমান বেছি নিজকে জতলা লাগিছে যে সেইটো কাৰণে আৰু দাড়িবিলাকো বহুত হৈ গ'ল চ' ফ্ৰেণ্ডছ এতিয়া ব্লগ তেন্তে হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ময়ো মাছখন মাৰি লওঁ চ' এতিয়া হৈ গ'ল ব্লগ চুনো বাই বুলি কৈ দিয়া বাই বাই আমি গৈ আছোঁ বুলি কোৱা এতিয়া আমি চুনো মই চলো এয়া হৈছে কম্পিউটাৰ মেচিন বুলি কয় এইটো মানে হাৱা মেচিন হয় তো ইয়াৰ পৰা হাৱা আহে ট্ৰেন্সফাৰ কিবা হয় এইটো চাওক ভালদৰে দেখা দিছোঁ এইটো হাৱা মেচিন আৰু ইয়াৰ ভিতৰত এটা আছে পানী মেচিন এয়া কমৰ মেচিন অলপমান এয়া কমৰ মেচিন তো ফ্ৰেণ্ডছ এডিছে তাত এখন গাড়ী আছে বৰ্তমানলৈ হোৱা নাই আৰু এয়াই হৈছে মেইন এইটো বন্দুকডাল আমাৰ এইটো বন্দুক লগতে কাম হয় একচুৱেলি ৰিয়েলি বন্দুক নহয় এই আমাৰ চুনু কি কৰিছে চাওক নিগুনি দৌৰা আছে চুনু ধৰ এয়া চুনুৱে নিগুনিটো ধৰিব নোৱাৰিলে চুনু মোৰ লগত আহি ডিষ্টাৰ্ব কৰি আছে আৰু এডি চাইডতে এটা আছে মেচিন চাওক এতিয়া এটা মেচিন হয় এইটো একেই মেচিন বস্তুটো অলপমান হেৰি হৈ আছে ইয়াত ফ্ৰেণ্ডছ এয়া তাৰ পৰা পানী আহে আৰু এইটো অন অফ তাৰপিছত আৰু এডি চাইডত আছে ইয়াত ডিজেল চিজেল এনেকুৱা আছে কিছুমান আৰু ফ্ৰেণ্ডছ এদিকে চাওক এয়া হাৱা হয় এইটো হাৱা মাৰিবৰ কাৰণে চ' ফ্ৰেণ্ডছ আৰু এইটো হ'ল আমাৰ ডিজেলৰ আৰু এই তাত আৰু এটা আছে মই দেখাই যাম চুনু মোৰ এখন BMW তাক ৱাছ কৰি পিনে থৈ দিছোঁ আৰু এইটো এটা মেচিন আছে এইটো ৱাকিং মেচিন বুলি কোৱা হয় যিটো মানে গাড়ীৰ ভিতৰত থকা চামানবিলাক দেখুৱাই আৰু দিছে আমাৰ পূজাৰ বস্তুবিলাক আছে আৰু ফ্ৰেণ্ডছ চুনু কাম আৰু এতিয়া আছে এটা গাঁতা ইয়াত এইটো তাৰ চিৰি দেখা পাইছেনে তাৰ পৰা তলত নামি পিনে তো ওপৰৰ কামবিলাক কৰিব পাৰে আৰু দেখা গৈ আছোঁ এখন গাড়ী এখন আছে আৰু সেয়া এইটো আমাৰ মানে পালিচৰ মেচিন এই তেনেকৈ খুচকৈ ওলায় এদিকে আমাৰ বিৰি আছে আমাৰ জেগাবিলাক ইমান বেছি দূৰ নাযাওঁ আজি মানে হেৰি কৰিম চ' চাই লওক অলপমান কেনেকুৱা লাগিছে পানী দাৰাম চ' আৰু এডি চাইডত আমাৰ যিজন বছ আমাৰ বছে হেৰি ফিল্ম চাই আছে এতিয়া বৰ্তমানলৈ আৰুনো কিনো দেখাম তো ফ্ৰেণ্ডছ তেন্তে হ'লে হ'ল আৰু এইখিনি দেখালোঁ ফ্ৰেণ্ডছ এতিয়া বৰ্তমানলৈ আমি যিখিনি দেখাব পাৰোঁ মানে দেখালোঁ আৰু তো বৰ্তমানলৈ মই থকা জেগাখিনি কি আছিলে কি নাই আৰু আছে বহুতো দেখাবৰ কাৰণে ইমানখিনি ধৰি লওক দেখাব গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব সেইটো কাৰণে মই নেদেখালোঁ আৰু ফ্ৰেণ্ডছ আৰু এটা জেগাত যাই আছোঁ এতিয়া বৰ্তমানলৈ অলপমান কৈছিলোঁ নহয় আগতে অলপমান এইটো ব্লগ তেন্তে হ'লে এই মালটো যায় এতিয়া বৰ্তমানলৈ আহিলোঁ আহি কৰি চুলিখিনি কাটিলোঁ ষ্টাইল টিচাৰ দাড়ি চাৰি চব ঘূৰাই দিলোঁ কেনেকৈ লাগিছে অলপ কমেণ্ট কৰি জনাবচোন মোৰ চুলি কটা ষ্টাইলটো আৰু দোকানখন দেখাওক মোৰ দহ চিটা কাটি আছে আৰু এটা দহ চুলি বহি আছে
তাৰ মানে সি চুলি তুলি নাকাটে মানে সেই জম্বুবু হ'ব আৰু ফ্ৰেণ্ডছ টাটা বাই বাই এইখিনিতে ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব তো ফ্ৰেণ্ডছ বাই কাইলৈ লগ পাম বেষ্ট অফ লাক